নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি আজি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। তেতিয়াহে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব। জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া এতিয়া কিমান মাহৰ গৰ্ভৱতী হৈ আছে, এই সকলোখিনি জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। অভিনেত্ৰী বৰষা ৰাণী বিষয়া শুভ বাৰ্তাটোৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি তেওঁলোকৰ ঘৰতে সত্যনাৰায়ণ পূজা আয়োজন কৰিছে। অভিনেত্ৰীগৰাকী নিজ ঘৰতে আয়োজন কৰা অনুষ্ঠানত তেওঁ বন্ধু বান্ধৱ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক দেখা গৈছে। বৰষা ৰাণী বিষয়া এই ভাল খবৰটোৱে সকলোকে সঁচাকৈ আনন্দিত কৰি তুলিছে আৰু ছ'চিয়েল মিডিয়াৰ যোগে এই ভাল খবৰটো তেওঁ নিজেই শ্বেয়াৰ কৰিছে। বৰষা ৰাণী বিষয়া বৰ্তমান 3 মাহৰ গৰ্ভৱতী হৈ আছে বুলি জানিব পৰা গৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।